everyone, welcome back to my YouTube channel Purish Fashion and Vlog. আজি এটা নতুন মানে vlog বনাম বুলি ভাবিছো. Vlog মানে লাইক ঘৰতে আছো যেহেতু ঘৰৰে এটা vlog বনাম. সো বলক স্টার্ট কৰো. দেৰিকে vlogটো মানে প্ল্যান নাছিলে যে বনাম বুলি. সো এতিয়া ভাবিছো আৰু বনাও বুলি. তো বলক আজি দিনটো কি হয় চাও. ঘৰ বৰ্তমান কোনো নাই, অকল ভন্টি আৰু মই আছো. সো ভন্টি কি কৰি আছে বলক চাও. এয়া চুংকু, ভন্টি কি কৰিছা? ইয়াতে মাছ ভাজি আছে. এয়া কেইটামান আম আছে, অলপ দেৰিকে খাম. তো গাইছ মই গা ধুই আহি গ'লো. এতিয়া ভাবিছো ভাত চাত খাই উঠি ভন্টিৰ লগত অলপমান ওলাই যাম. মানে গণেশগুৰি পিনে মেলা এখন হৈ থকা বুলি শুনিছো, তো তাতে যাম বুলি ভাবিছো. এয়া চাওক গাইছ, ভন্টি ৰেডি হৈ আছে. চুংকু ক'ত যাবা কোৱা? এতিয়া ভন্টি ৰেডি হৈ আছে, ময়ো ৰেডি হৈ লওঁ, তাৰপিছত লগ পাই আছোঁ. লগাই যাম আৰু হৈ গ'ল. বেছি একো লগোৱা নাই, অকল আইলাইনাৰ, আইব্ৰাছ আৰু লিপষ্টিক অলপ লগাম, তাৰপিছত ৰেডি পূৰা যাবলৈ. এতিয়া স্কুটি নিনো, মানে সেইফালে পানী হ'ব পাৰে, সেইকাৰণে মানে স্কুটিখন নিনো, বাছতে যাম আমি. এয়া ভণ্টি ৰেডি হৈ গৈছে, বলক যাওঁ. মই এনেকৈ খোজকাঢ়ি গৈ আছোঁ ভণ্টিৰ লগত. এয়া ভণ্টি. এইখিনি জেগা মানে একদম খালী হৈ আহিছে, লাইক মানে নদীটোৰ কাৰণে, আৰু লেতেৰা বহুত আছে. তো পানীও হয় ইফালেদি, চ' বেছি মানুহ অহা যোৱা নকৰে. তো বাছ ষ্টেণ্ডটো এইখিনিতে হয়, তো বাছ ষ্টেণ্ডত বাছত উঠিলে মই ভিডিঅ' কৰিম. চাব পাৰে কিমান পানী হৈছে, বোকা গোটেই. এয়া এইটোৱে হ'ল বাছ ষ্টেণ্ড, বশিষ্ঠ গণেশ নগৰৰ বাছ ষ্টেণ্ড. ভণ্টি আৰু মই ৰৈ আছোঁ. এয়া আমি এতিয়া বাছত উঠিছোঁ. এয়া আমি গণেশগুৰি পালোঁ. বাছৰ পৰা নামিলোঁ. এতিয়া অলপ দূৰ খোজকাঢ়ি গ'লে আমি জেগাডোখৰ পাম. এয়া আহি পালোঁ আমি এক্সপো, আৰু এয়া ভণ্টি. এইখন দিছপুৰ কলেজৰ ছাইডতে থকা ফিল্ডখনতে হৈছে. তো মই ভইচ অভাৰ কৰি আছোঁ কাৰণ কি ভিতৰত বহুত মানে গান মানে চলি আছিলে, সেইকাৰণে ভইচ অভাৰে কৰি দিছোঁ. চাওক কিমান পানী আৰু বোকা হৈছে ভিতৰত. কাৰ্পেট মানে কেইখনো গোটেই ভিজি বোকা বোকা হৈ গৈছে. এয়া টক্টাও পাৰি দিছে.
এটা ইণ্টাৰেষ্টিং বস্তু দেখা পালোঁ মানে স্কুইড গেমৰ যোনবিলাক কেৰেক্টাৰ্ছ আছিলে ন মানে তেনেকুৱা টাইপৰ পেন আছিলে আৰু ইয়াতে K-pop বেণ্ডছবিলাকৰ ফটোজ এণ্ড এনিমেশ্যনবিলাকৰ পিকচাৰ্ছ আছিলে তো BTS, BLACKPINK হৈ গ'ল পানী হোৱাৰ কাৰণে বেছি মানুহ অহা নাই মানে আৰু প্ৰাইচবোৰ ঠিকে আছে ৰিজনেবল হয় তো এয়া সেনেকৈ চাব পাৰে পানীৰ কাৰণে বেছি দোকানবোৰো অহা নাই বহুত মানে বোকা হৈছে আৰু সেইকাৰণে মানুহবোৰ বহুত কমিছে এয়া ভণ্টিৰ ফ্ৰেণ্ডছ দুজনীমান অহাৰ কথা আছিলে সিহঁতৰ কাৰণে ৱেইট কৰি আছে এণ্ড ফাইনেলি সিহঁতে আহি পালে বাট বেছি দোকান নাই মানে বেছি ঘূৰিবলৈও জেগা নাই তো এনেই আৰু আকৌ এবাৰ চাই আহিলোঁ এখন মণিপুৰী ষ্টল হয় আৰু ইয়াৰ পৰা মই ছানফ্লাৱাৰ চিডছ আৰু ইমলি লৈছোঁ এণ্ড ফাইনেলি উই আৰ গয়িং হোম ভণ্টি আৰু মই ইয়াতে খাব আহিছোঁ ৰেষ্টুৰেণ্ট এখনত গণেশগুৰিতে আহিছোঁ ভণ্টি গম নাপায় মানে সৰু ভণ্টি গম নাপায় যদি তাই গম পায় একদম ঘৰত হাল্লা লগাই দিব আৰু ফাইনেলি আমাৰ অৰ্ডাৰটো আহি পালে গাইজ ভিডিঅ'টো ইয়াতে শেষ কৰোঁ আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো টিপি দিব আশা কৰোঁ আৰু লগ পাম মোৰ নতুন এটা ভিডিঅ'ত